খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো ভাল। মই আজি আহিছোঁ অৰুণাচল প্ৰদেশৰ ইটানগৰ গোমপাক মন্দিৰ চাবলৈ আহিছোঁ। আপোনালোকেও আহিব পাৰে, ইমান ধুনীয়া জেগা। নিজৰ ফেমিলি আৰু ফ্ৰেণ্ডৰ লগত আহিবলৈ বহুত ভাল জেগা, বহুত ধুনীয়া জেগা। ইয়াত দেখিছে বাহিৰৰ দৃশ্যটো আপোনালোকে দেখিছে, ইমানেই ধুনীয়া চাফা শান্তিৰ জেগা। আহিব আপোনালোকেও আৰু ভিতৰত গৈ দেখিব আপোনালোকে এনেকৈ কিছুমান গোল গোল কি বুলি কয় নামটো নাজানো। আৰু ইয়াত বোলে বহুতটা মন্ত্ৰ লাখ লাখ কোটি কোটি মন্ত্ৰ লিখি পিনি ইয়াত ভৰাই থোৱা হয়। আৰু এইটো বোলে ঘূৰালে, এইটো এটা হয়, ঘূৰালে নিজৰ আশা পূৰ হয় বোলে। আপুনি যিটো আশা কৰে সেইটোৱে মনৰ আশা পূৰ হয় বুলি কয়। আৰু ইয়াতে দেখিছে এইটো এটা কি বুলি কয় নাজানো, যে প্ৰথমবাৰৰ কাৰণে আমি ফুৰিবলৈ আহিছোঁ যেতিয়া এইবোৰৰ বিষয়ে ইমান নাজানো। আৰু দেখিবলৈ ইমানেই ভাল জেগা। আপোনালোকে আহিব, যদি অৰুণাচল আহে ইয়াত সোমাবলৈ ইটানগৰ আহিলে ইয়াত সোমাবলৈ একেবাৰে নাপাহৰিব। ইমানেই শান্তিৰ জেগা, ইমানেই ভাল জেগা ফুৰিবলৈ ফটো ৰিলচ বনাবলৈতো পুৰা ভাল পাৰফেক্ট। আৰু ইয়াতে দেখিছে পাৰ চৰাই, ইমান ধুনীয়াকৈ পাৰ চৰাই এই জাকে জাকে আহি আছে। ইয়াত এইফালে দানা দিছে। আৰু এইফালে দেখিছে এইটো মেইন মন্দিৰটো, তাত যিটো সেৱা কৰা হয় জেগাটো সেইটো হয়। আমি ভিতৰতে নোসোমালো, আপোনাক বাহিৰৰ পৰাই অকণমান দেখাই দিছোঁ। আৰু এইফালে চাওক ইমান ধুনীয়া পাহাৰ। চ' আজি আমি মন্দিৰটো ইমানটিয়ে ঘূৰিলোঁ আৰু এটা জেগাত যাবলগীয়া আছে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখাই দিম ক'ত গৈ আছোঁ। আৰু এটা ছাৰপ্ৰাইজ আছে, চ' তালৈকে গৈ আছোঁ। চ' আপোনালোকে চাই দিম। ৰাস্তাত ইমান ধুনীয়া ধুনীয়া কল ওলাই আছিলে, ত' তাকে দেখি আমাৰ দেহা আৰু বাবুৱে কল খাওঁ বুলি ক'লে আৰু মোমায়ে আনি দিলে কল দাদাই। আৰু ইফালে দেহাই কল খাবলৈ আৰম্ভ কৰি দিছে। ইফালে ড্ৰেছ বগা পিন্ধিছোঁ আজি, মোৰ ড্ৰেছ দাদাই আৰু কলৰ আঠাত। আৰু ইফালে বাবুকো দি দিলোঁ কল। আৰু আমি এতিয়া গৈ আছোঁ, গৈ থাকোঁতে ইফালে আমাৰ গাড়ীৰ টেংকিটোতো ভৰাব লাগিব, অকল মানুহবিলাক টেংকি ভৰ্তি কৰিলে নহ'ব নহয় চবৰতো। আৰু ফাইনেলি আমি আহি পালোঁ এই জেগালৈ, যোনটো ছাৰপ্ৰাইজ দিবলৈ আমি আহিছোঁ দুনু ছোৱালী। এয়া আমাৰ দেহা দুনু, ইয়াৰ আজি বাৰ্থডে, তাইৰ বাৰ্থডে। চ' তাকে ছাৰপ্ৰাইজ দিবৰ কাৰণে আমি আহিলোঁ এইটো ৰেষ্টুৰেণ্টত। দুনুহঁতে থাকে অৰুণাচলত, আমাৰ বাই আৰু দাদাই। চ' তালৈকে মই আজি ফুৰিবলৈ আহিছিলোঁ, দুনুৰ বাৰ্থডে আছিলে। চ' এইফালে আমাৰ কেক আহিলে, কেক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত কৰিব। আৰু এইফালে আমাৰ পোৱালীকেইটা পূৰা কেক কাটিবৰ কাৰণে এক্সাইটেড। চ' কেক কাটি লওঁ। Happy birthday, dear Charlie. Happy birthday to you. May God bless you. May God bless you. Happy birthday, dear Charlie. Happy birthday to Charlie. मम्मी को खिला लो, हम लोग को बात आ गया दूंगा पिज्जा ले आगे दे थोड़ा थोड़ा खिला दो। किसी को खिलाओ, सबको हाँ थोड़ा थोड़ा खिला दो। पिज्जा खिला दो, उठा दो। पानी बोतल मिलेगा, पानी बोतल टिशू वाला सुंदर मामी वीडियो चला से सही गाल से तो हैप्पी बर्थडे एक तो काट दे बाबू साइकिल के कुछ लेके खा इंतजार करने नहीं हो रहा है। रुको ये दोनों ज़्यादा ही खा रहे हैं। চ' আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্টত কৰিব। যদি ভাল লাগিছিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই, টাটা।